Diphu Assistant Director Handloom and Textiles asaihem along pini 8 National Handloom arani mesen pen katalon panabirta nangle. Ada Porbai Circuit Pra Achatima Porben Karbi Anglong Autonomous Council Joint Secretary Department of Handloom and Textile Michael Temungpen Chief Minister's Institutional Plantation Program Atengpen Thengpri Aklim ki asai kideng api Swanilbhar Nari Enrollment and Helpline Center Michael Temungar Dengpen ing Pupontu Junior Inspector Auditor Sangpi Bimola Hanse Pipensi Maya Lamthe Jaipur Labang Somaya Long Handloom Masai Kiklem Pen Kidu Kisung Tu Antame Lapen Kosong Si Mesen Pen Kiklem Kidam Nanjimapu Jathan Ponti National Handloom Day Katalon Ponalong Alhiaman Pen Karbi Anglong Autonomous Council Joint Secretary Department of Handloom and Textile Michael Timung MLA Dorsing Ronghang Ator Sangpi Sabina Terompi Joint Director Handloom and Textile K Rahang Lapen Pinnangan Handloom and Textile a Department along Klembang Pubang Piatum Chetongdo 8 National Handloom Day এইটো 1905 চনৰ স্বদেশী আন্দোলনৰ এই আৰম্ভণিৰ সময়ৰ মানে এটা হেৰিলৈ যোৱা 2015 চনত নৰেন্দ্ৰ মোদী ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী চৰকাৰে 2015 চনৰ 5 আগষ্ট প্ৰথম নেশ্যনেল হেণ্ডলুম ডে আৰম্ভ কৰিছিল আৰু আজি হ'ল 8 নেশ্যনেল হেণ্ডলুম ডে এই নেশ্যনেল হেণ্ডলুম ডেৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ এই উইভাৰ্ছখিনিৰ তাৰমানে আমি তেওঁলোকক সন্মান জনাওঁ যিখিনিৰ পৰা আমি কাপোৰটো পাওঁ তেওঁলোকক সন্মান জনোৱাটোৱে হ'ল আমাৰ উদ্দেশ্য আৰু লগতে আমাৰ যোনখিনি হেণ্ডলুম কাপোৰ শিপিনীয়ে আমাৰ গাঁৱৰ দুখীয়া শিপিনীখিনি যোনখিনি বস্ত্ৰ এই বস্ত্ৰটো তেওঁলোকে প্ৰিপেয়াৰ কৰি তেওঁলোক স্বাৱলম্বী হ'বৰ কাৰণে এটা তাৰমানে আমাৰ সেইটো তাৰমানে আমাৰ এটা উদ্দেশ্য যাতে সেই শিপিনীখিনিয়ে সেই সুবিধাখিনি পায় অন্ততঃ তেওঁলোকৰ হেৰিটো হয় এটা উপাৰ্জন স্বনিৰ্ভৰ হয় সেইটোৱে আৰু সেই উদ্দেশ্য লৈ আমাৰ অসম গভৰ্ণমেণ্টেও স্বনিৰ্ভৰ নাৰী এটা পৰ্টেল তেওঁলোকে খুলিছে আৰু সেইটোৰ এৱাৰনেছ আমি ইয়াতে কৰিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ষ্টাফৰ মাজত তেওঁলোক তাৰমানে ফিল্ডত গৈ আছে তেওঁলোকে কিছুমান অসুবিধা পাইছে সেই অসুবিধাবিলাকৰ অসুবিধাবিলাক নোহোৱা কৰিবৰ লগতে আৰু এই স্বনিৰ্ভৰ নাৰী স্কীমত এনেকুৱা হ'ব সেই তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ লগে লগে তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰাৰ লগে লগে তেওঁলোকে এলিজিবল হ'ব মিনিমাম 5খন মানে আইটেমৰ পৰা গামোচাই হওক পহুৱে হওক আৰণাই হওক আইটেমৰ পৰা তেওঁলোকে মেক্সিমাম 100খন কাপোৰ জমা দিব পাৰিব প্ৰকিউৰমেণ্ট টীম আহি ইয়াৰ পৰাই তেওঁলোকে লৈ যাব আৰু প্ৰকিউৰমেণ্ট টীমে তেওঁলোকৰ ষ্টেণ্ডাৰ্ড চাইজৰ কাপোৰখিনি লোৱাৰ 4 দিনৰ ভিতৰত তেওঁলোকে অনলাইন যোগে IRTS যোগে তেওঁলোকৰ একাউণ্টত সেই পইচাটো পাব আৰু ইয়াৰ লগে লগে তেওঁলোক উৎসাহিত হ'ব হেণ্ডলুম বস্ত্ৰৰ কাৰণে আৰু ইয়াৰ লগতে তেওঁলোকৰ সম্পূৰ্ণ ডাটাটো আমি পাই যাম আমাৰ গভৰ্ণমেণ্ট লেভেলত আৰু পোৱাৰ লগে লগে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে কিমান মানুহে কাপোৰ বৈ আছে এক্টিভলি কিমান মানুহ জড়িত হৈ আছে ভৱিষ্যতৰ আমাৰ ডিপাৰ্টমেণ্টৰ স্কীমবিলাকতো